দোস্ত ডক্টৰ APJ আব্দুল কালাম ছাৰে এষাৰ কথা কৈছিল, আমি ভৱিষ্যত সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ অভ্যাস সলনি কৰিব পাৰোঁ। আৰু এইটো নিশ্চিত যে আমাৰ সেই অভ্যাসে এদিন আমাৰ ভৱিষ্যত সলনি কৰিব। এই কথাষাৰ বহু পৰিমাণে সত্য। বৰ্তমান আমাৰ সৈতে যি হৈ আছে সেয়া আমাৰ বৰ্তমানৰ কৰ্মৰ ফল, আৰু আমি সেইসমূহ কাম কৰোঁ যিসমূহ কাম আমাৰ অভ্যাসত পৰিণত হৈছে। তো দোস্ত আজি এনেকুৱা 4টা বিশেষ অভ্যাসৰ বিষয়ে আলোচনা কৰিম, যিকেইটা অভ্যাসে প্ৰত্যেকজন ছাকচেছফুল ব্যক্তিৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 100% গেৰাণ্টি দি ক'ব পাৰিম, যদি আপোনালোকেও এইকেইটা অভ্যাস নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যাব। চ' দ্য হেবিট নাম্বাৰ 1, ডু মোৰ টক লেছ। কথা কমকৈ কওক আৰু কাম বেছিকৈ কৰক। ইংৰাজীত এষাৰ কথা আছে, ৱৰ্ক হাৰ্ড চাইলেন্স লেট ইয়ৰ ছাকচেছ মেক নইজ। মেহনত ইমানেই চাইলেণ্টলি কৰক যাতে আপোনাৰ ছাকচেছে এদিন হুলস্থুল লগাই দিয়ে। আপুনি কাৰো আগত একো কোৱাৰ দৰকাৰ নাই, কিয়নো আপোনাৰ ৰিজাল্টে এদিন গোটেই পৃথিৱীৰ আগত চিঞৰি চিঞৰি ক'ব আপুনি অকলশৰে চাইলেণ্টলি থাকি কি কৰিলে। আপুনি পৃথিৱীৰ যিকোনো এজন ছাকচেছফুল লিডাৰক লক্ষ্য কৰিলে দেখিব, তেওঁ কাৰো আগত কৈ ফুৰা দৰকাৰ নাই মই এইটো কৰিলোঁ, মই সেইটো কৰিলোঁ, কিয়নো তেওঁৰ ৰিজাল্টে অলৰেডি সকলোৰে আগত চিঞৰি চিঞৰি কৈছে তেওঁ কি কৰিলে আৰু তেওঁ ভৱিষ্যতে কি কৰিব পাৰে। আপুনি কাৰো আগত একো কথা কোৱাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ ফ'কাছ কেৱল আৰু কেৱল আপোনাৰ কামৰ ওপৰত থাকিব লাগে, কিয়নো আপোনাৰ কামেই আপোনাৰ ছাকচেছ ডিফাইন কৰিব। সেইবাবে আপুনিও কথা কমকৈ আৰু কাম বেছিকৈ কৰা অভ্যাসটো গঢ়ি তোলক। হেবিট নাম্বাৰ 2, দে ইউজ দেয়াৰ টাইম প্ৰপাৰলি। আপোনালোকেও নিশ্চয় মাৰ্ক জুকাৰবাৰ্গৰ এটা বিশেষ কথা জানে যে তেওঁ সদায় ছেম টি চাৰ্ট পিন্ধে। তেওঁ হাতত ইমানেই টকা পইচা আছে যে যদি তেওঁ ইচ্ছা কৰে তেওঁ অসংখ্য কাপোৰৰ ফেক্টৰী কিনিব পাৰে, কিন্তু তাৰ পাছতো তেওঁ সদায় ছেম টি চাৰ্ট পিন্ধে। আৰু এটা ইণ্টাৰভিউত যেতিয়া তেওঁক সোধা হৈছিল যে আপুনি সদায় কিয় ছেম টি চাৰ্ট পিন্ধে, তেতিয়া তেওঁ কৈছিল, মোৰ হাতত ইমানেই লাখ কৰোড়ৰ কমিউনিটি আছে, তাৰ পাছতো মই মোৰ ইমান মূল্যৱান সময় এই ফাল্টু বস্তুত কিয় ৱেষ্ট কৰিম। আজি কি পিন্ধিম, কাইলৈ কি পিন্ধিম, এইবোৰ ডিচাইড কৰি থাকোঁতে বহু সময় ৱেষ্ট হৈ গুচি যায়। সেইবাবে তেওঁ সংকল্প লৈছিল যে তেওঁ সদায় একেটা টি চাৰ্টকে পিন্ধিব। তেওঁ লগতে এইটো উল্লেখ কৰিছে যে তেওঁৰ জীৱনত সেই ক্ষেত্ৰই কোনো ধৰণৰ ইফেক্ট পেলাবলৈ সক্ষম হোৱা নাই। আপোনালোকেও নিশ্চয় বুজিব পাৰিছে যে তেওঁলোকৰ বাবে 1 ছেকেণ্ড সময়ো কিমান দৰকাৰী। তেওঁলোকে 1 মিনিট সময়ো কেনেদৰে প্ৰপাৰলি ইউজ কৰিব পাৰে তাক ভাবে, আৰু আমি বিনা কাৰণত ঘণ্টাৰ পাছত ঘণ্টা, সপ্তাহৰ পাছত মাহ, মাহৰ পাছত বছৰ, আৰু কিছু লোকেতো গোটেই জীৱনটোকেই বৰবাদ কৰি দিয়ে, তাৰ পাছতো কিন্তু ৰিগ্ৰেট নহয়। আপুনি ভাবিছে মোৰ হাতত বহু সময় আছে, কিন্তু সময়ৰ হাতত ইমান সময় নাই যে আপোনাক এবাৰ গুচি যোৱা, এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰাই দিব। সেইবাবে আপোনালোকেও এইটো অভ্যাস বনাই লওক যাতে আপোনালোকেও প্ৰতি ছেকেণ্ড, প্ৰতি ঘণ্টাক প্ৰপাৰলি ইউজ কৰিব পাৰে। নাও দ্য থাৰ্ড হেবিট ইজ ছেল্ফ টক। ইয়াৰ অৰ্থ হৈছে আমি নিজে নিজৰ সৈতে কথা পতা। প্ৰতিদিনে আপুনি 5 মিনিটকৈ সময় হ'লেও নিজে নিজৰ সৈতে কথা পাতক, যাতে আপুনি গম পায় আপোনাৰ লাইফত কি হৈ আছে, আপুনি কি কৰি আছে। বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগত আমি প্ৰিয়ংকা চোপ্ৰাৰ লাইফত কি হৈছে তাক জানিব পাৰোঁ, কিন্তু আমাৰ নিজৰ লাইফত কি হৈ আছে, আমি নিজৰ লাইফত কি কৰি আছোঁ তাক জানিবলৈ চেষ্টা নকৰোঁ। যিসকল ব্যক্তিয়ে নিজে নিজৰ সৈতে কথা পাতে তেওঁলোকে এইটো অবজাৰ্ভ কৰিব পাৰে যে তেওঁ কি কৰি আছে, আৰু তেওঁ মাইণ্ডলৈ এটা ইনফৰ্মেশ্যন যায় যে তেওঁ যি কৰি আছে সেইটো ভুল নে শুদ্ধ। যদি তেওঁ মাইণ্ডক লাগে যে তেওঁ কৰি থকা কামটো ভুল, তেনেহ'লে নেক্সট ডে'ৰ পৰা তেওঁ সেই কামটো কৰাটো বন্ধ কৰি দিব। সেইবাবে আপোনালোকেও প্ৰত্যেক দিনাই নিজে নিজৰ সৈতে কথা পতা অভ্যাসটো গঢ়ি তোলক, যাতে আপোনালোকেও গম পায় আপোনালোকৰ জীৱনত কি হৈ আছে আৰু আপোনালোকে ভৱিষ্যতৰ বাবে কি কৰিব লাগে। আপোনালোকে পৃথিৱীৰ যিকোনো এজন ছাকচেছফুল ব্যক্তিক লক্ষ্য কৰিলে এটা কমন হেবিট দেখা পাব যে তেওঁলোকে নিজৰ সৈতে কথা পাতে, তেওঁলোকে নিজে নিজক কুৱেশ্যন কৰে। আৰু আপোনালোকৰ হয়তো বহুতে নাজানে যে যিসকল লোকে নিজে নিজক কুৱেশ্যন কৰে, নিজে নিজক প্ৰশ্ন সোধে, তেওঁলোক সিমানেই বেছি বুদ্ধিয়ক হয়। হেবিট নাম্বাৰ 4, দে অল আৰ লাইফ টাইম লাৰ্ণাৰ্ছ। Look at any successful leader in this world, they all are lifetime learners. APJ আব্দুল কালাম, জেফ বেজছ, মাৰ্ক জুকাৰবাৰ্গ, বিল গেটছ, ৱাৰেন বাফেট, এনি ছাকচেছফুল লিডাৰ, তেওঁলোকে কেতিয়াও শিকাটো বন্ধ নকৰে। যিসকল লোকে শিকাটো বন্ধ কৰে তেওঁলোকক এটা মৰা মৃতদেহৰ লগত তুলনা কৰা হৈছে। বিল গেটছে প্ৰতি সপ্তাহে একোখনকৈ নতুন কিতাপ পঢ়ে। ৱাৰেন বাফেটে প্ৰত্যেক দিনাই 5 ঘণ্টাকৈ কিতাপ পঢ়ে, য'ত বিল গেটছৰ বয়স 66 ইয়াৰ্ছ আৰু ৱাৰেন বাফেটৰ বয়স 91 ইয়াৰ্ছ। কিন্তু তাৰ পাছতো তেওঁলোকে আজিও শিকাটো বন্ধ কৰা নাই। তেওঁলোকে এইটো প্ৰমাণ কৰি দেখাইছে যে শিকাৰ কোনো বয়স নাথাকে। ডক্টৰ APJ আব্দুল কালাম ছাৰে এষাৰ কথা কৈছিল, লাৰ্ণিং গিভছ ইউ ক্ৰিয়েটিভিটি। আপুনি যিমানেই শিকিব সিমানেই আপোনাৰ গ্ৰ'থ, ক্ৰিয়েটিভিটি, প্ৰডাক্টিভিটি বাঢ়িব। সেইবাবে আপোনাৰ জীৱনত লাগিলে যিমানেই বেয়া পৰিস্থিতি নহওক কিয়, আপোনালোকে কেতিয়াও শিকাটো বন্ধ নকৰিব। যিসকল লোকে শিকি আছে, যিসকল লোকে শিকিবলৈ চেষ্টা কৰি আছে,
তেওঁলোকৰ সন্মুখত হাজাৰটা ফেলিয়ৰ্ছ আহিলেও তেওঁলোকে সকলোবোৰৰ সৈতে মোকাবিলা কৰি অৱশেষত জয়লাভ কৰিবলৈ সক্ষম। সেইবাবে আপোনালোকেও লাইফত কেতিয়াও শিকাটো বন্ধ কৰি নিদিব। লাগিলে আপোনাৰ জীৱনত যিমানেই বেয়া সময় চলি নাথাকক কিয়, সদায় আপোনালোকে নতুন কথা জানিবলৈ, নতুন কথা শিকিবলৈ চেষ্টা কৰিব।